আজি যোৱাকালি আমি শুনি পাইছোঁ, নিউজতো পাইছোঁ আৰু আজিতো মেডিকেললৈকে আনিছে আৰু কোৰ্টলৈকে আনিছে যোনটো ভিক্টিম আৰু এইবোৰ ষ্টেটমেণ্টৰ কাৰণে। আজি আমি ইয়াতে ডিফু মেডিকেল কলেজত লগ কৰিছোঁ, কথা পাতিছোঁ, সোধা-সুধি হৈছোঁ ভিক্টিমৰ লগত, ফেমিলিৰ লগত। তাৰপাছত আমি বিচাৰোঁ যে এই ঘটনাটো আজি নহয়, সদায় বাৰ হৈ থাকে, বিভিন্ন ঠাইৰ পৰা এনেকৈ শুনি থাকোঁ, পাই থাকোঁ, হ'লেও সঁচাকৈ আমি জাষ্টিছটো নাপায়। এইটো কাৰণে আমিতো পৃথিৱীৰ প্ৰথম অহাটো জনম হ'ব, জনম হোৱাৰ পাছতো আমি চকু মানে এনেকুৱা জানাটো আমি এডুকেশ্যন না, এডুকেশ্যনো একটা চকু, ছেকেণ্ড চকু, এইটোতো আইজ মানে আমি খোলা নিচিনা আৰু। তাৰপিছত আমি পঢ়া এডুকেশ্যন ক্ষেত্ৰত যদি আমি এনেকুৱা সমস্যা যদি পায়, এনেকুৱা সমস্যা যদি আমি পাই থাকোঁ, এনেকুৱা হ'লেতো কেনেকুৱা হ'ব? সেইটো কাৰণে আমি ক'ব বিচাৰিছোঁ, আইনে নিজে হাতত ল'লে কালপ্ৰিটত, তাৰপাছত উচিত শাস্তিটো দিব লাগে। আৰু আমি বিচাৰোঁ ছোৱালীটো আণ্ডাৰ 18 পৰা সি হাৰাছমেণ্ট পাই আছে, ছেক্সুৱেল হেৰাছমেণ্ট পাই আছে আৰু বিভিন্ন মানে আছে আৰু। তাৰপিছত আপোনালোকে কেছ নম্বৰ পালে আপোনালোকে গম পাই যাব। আমি বিচাৰোঁ এতিয়া সংগঠন আদি কৰি গোটেই আমি পাব্লিকে বিচাৰিছোঁ যাতে যেন প্ৰফেচাৰ ডক্তৰ বুলি নিজে লিখে দীপক কুমাৰ, তাৰ কাৰণেতো তাৰ চাকৰি টাৰ্মিনেট হ'ব লাগে আৰু আইনৰ মতে আইন মতে কেপিটেল পানিছমেণ্টটো দিব লাগিব, এইটো বিচাৰিছোঁ। সেইটো কাৰণে কাউন্সিলত আমি অনুৰোধ কৰিছোঁ যাতে যেন আপোনালোকে পাব্লিক যদি সহায় কৰিব মন যায় আৰু মৰম যদি আছে নিজৰ ছোৱালীৰ কাৰণে, তো আপোনালোকে আপোনাৰ নিজৰ কাম কৰিব। আমি যিটো পাব্লিক আপোনালোকৰ কাৰণে খোজা যাতে যেন আমি মেমৰাণ্ডাম দিম আৰু অলপ পিছত আমি জইণ্ট প্ৰেছ মিট থাকিম, এইবোৰ কাগজ লৈ পেলাই মেমৰেণ্ডাম হৈ সিহঁতৰ নিজৰ কাম কৰিব লাগে বুলি আমি বিচাৰিছোঁ, যাতে ইকুৱেল জাষ্টিছটো হ'ব লাগে। বিভিন্ন মানে অহা দিনটো মানে এনেকুৱা হ'ব নালাগে আৰু সেইটোৱে। সেইটো কাৰণে কালপ্ৰিটটো আইনমতে কৰিব লাগে আৰু এইটোৰ ওপৰত তাৰ একজন প্ৰফেচাৰ হৈ পেলাই এনেকুৱা ষ্টুডেণ্ট কাৰণে শিকোৱা নিচিনাই আৰু এইটো শিকোৱাটো আমি এইটোতো কণ্ডেম কৰিছোঁ। সেইটো কাৰণে শাস্তি পাব লাগে আৰু কাউন্সিলে তাৰ চাকৰিটো মানে টাৰ্মিনেট হ'ব লাগে। এইটো অকল মডাৰ্ণ কলেজ ডাইথৰ এইটো কলেজ পৰা নহয়, তাৰ জিন্দগীত তাৰ কেৰিয়াৰটো মানে হ'ব নালাগে, এইটোৱে বিচাৰিছোঁ। আৰু চৰকাৰ কাৰণেতো আমি অনুৰোধ কৰিম, চৰকাৰটো আজি থাকিব, বিজেপি অহাকালি থাকিব, কংগ্ৰেছ বেলেগ বেলেগ পলিটিকেল পাৰ্টিও থাকিব লাগে, হ'লেও এই ঘটনাবিলাকতো পাৰ্টিত নাহে, এই ঘটনাবিলাকতো পাৰ্টি নাহে আৰু আহিবও নালাগে। আৰু এইবোৰ পাৰ্টি হৈ মানে সিহঁতে কোনোবা আজি এইটো বিজেপি পাৰ্টি বোলে এনেকুৱা ৰেপ হৈ আছে, মাৰ্ডাৰ হৈ আছে, এইটো চাই থাকিব নালাগে। আপোনালোকে গভমেণ্ট মানুহ নিজৰ কাম বুজিব লাগে, জানিব লাগে, পাব্লিকৰ কথাহে শুনিব লাগে, যোনে পাৰ্টি হওক পাব্লিকৰ কথা শুনিব লাগে, তাৰ দুখী মানুহৰ লগত সহায় কৰিব লাগে, ষ্টেণ্ড হ'ব লাগে, এইটোৱে বিচাৰিছোঁ আমি। মেইন ডিমাণ্ডটো এইটোৱে আৰু আইন পুলিচ ল' এণ্ড অৰ্ডাৰকেইটা নিজে কাম কৰিবই লাগিব। আৰু তাৰ কাৰণে তাৰতো জব না, তাৰ জব প্ৰফেচৰ প্ৰিন্সিপাল হয়, এইটো সৰু মৰু মানুহ নহয়তো, তো চবৰ পৰা প্ৰফেচৰ পৰা ওপৰত প্ৰিন্সিপাল একজন তো বদনাম দিছে নহয়, আমাৰ কাৰ্বি আংলঙৰ এডুকেশ্যন কলেজ বদনাম দিছে নহয়। এই বদনামটো এনেইতো কেনেকুৱা হ'ব, মানুহকেইটা কি ক'ব? সেইটো কাৰণে আহি পেলাই ষ্টুডেণ্ট হওক ষ্টাফ কাৰণে ভাল কথাটো ক'ব লাগে, এইটো কোৱা নাই। এইবোৰ ৰেপ একবাৰ ৰেপ নহয়, 1 বছৰ ৰেপ কৰা, এইটো ভাবক, আপোনালোকে চিন্তা কৰক। আজি মোৰ ঘৰ হ'ব, কালি মোৰ ঘৰ হ'ব, আজি এই মডাৰ্ণ কলেজৰ ষ্টুডেণ্ট হ'ব, কোনোবাতো এই বেলেগ কলেজত কৰি থাকিব। এইটো কাৰণে মানুহ কাৰণে টোটেলি টাৰ্মিনেট হ'ব লাগে, এইটোৱে বিচাৰিছোঁ আমি। বেলেগ এইটো আইনে কৰিব নিজেই কাম।